हेलो एवरीवन वेलकम टू माय चैनल। आज ठाईলৈ ওলাইছো ক'ত যাম কম আপোনালোকক তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰি কন্টিনিউ চাব বুলি আশা ৰাখিলো। আমি আজি আহিছো উত্তৰ গুৱাহাটীলৈ আৰু এইটো হৈছে মাছগাঁও ঘাট। মোৰ লগৰ দুজন আৰু মই আসলতে মোৰ লগৰজনৰ ইয়াৰ ওচৰতে মোমায়েকৰ ঘৰ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, অহা হোৱা নাছিল। ফাইনেলি আজি আহি গ'লো আৰু আমি আহিয়ে ইয়াৰ মোমায়েকহঁতৰ তাত চাহ তাহ খাই ডাইৰেক্ট ইয়ালৈকে গুচি আহিলোঁ। আৰু আহিয়ে দেখিলোঁ মানুহজনে ধুনীয়াকৈ মাছ মাৰি আছে, তাকে অকণমান টাইম চালোঁ। পানী বহুতখিনিয়ে বাঢ়িছে আৰু এই ৰাস্তাটো হৈছে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা। অকণমান দূৰ গৈ ঘূৰি আহিলোঁ, অকণমান ভয় লাগিলে বাবে। আৰু আজি হ'ল শনিবাৰ, যিহেতুকে আজি মোৰ ডিউটি নাছিলে, ৰুমত তেনেকুৱা একো কামো নাছিল। এতিয়া প্ৰায় 3টা বাজিছে। এইখিনি টাইমত আহি গ'লোঁ।